নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, মই সকলোকে মোৰ সৰু সৰু কথা মোৰ নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই কৈ আহিছোঁ মোৰ সৰু সৰু কথাটোত মই কিছুমান সৰু সৰু কথা কওঁ। আজিও মই সৰু কথা এটাই লৈ আনিছোঁ। এইটো হৈছে এটা বঁটা বা পুৰস্কাৰ। ইয়াৰ নাম হৈছে নিছান-ই-পাকিস্তান। এইটো এটা পাকিস্তানৰ সৰ্বোচ্চ সন্মান, সৰ্বোচ্চ বঁটা। এইটো পাকিস্তানৰ নাগৰিককহে প্ৰদান কৰা হয়, কিন্তু এই বঁটাটো এবছৰ তেওঁলোকৰ দেশৰ বাহিৰৰ ব্যক্তিকো দিছিলে, আৰু সেই বছৰটো আছিল 1991 চন। আৰু সেই চনটোত আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক এই বঁটাটো প্ৰদান কৰা হৈছিলে, আৰু তাৰ পাছৰ পৰা এই বঁটাটো কোনো বাহিৰৰ ৰাষ্ট্ৰক প্ৰদান কৰা হোৱা নাই। ধন্যবাদ।